নতুনকৈ খুলিছে যাম বুলি ভাবিছোঁ কিন্তু যাব পৰা নাই আজি বাবু মামাই লৈ আহিছে বাবু মামাই পুৰা স্কুটি চলাইছে আৰু এয়া আৰ্মিন আৰু এয়া মই তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া কি কৰোঁ আপোনালোকে চাই থাকক তাত বহুত বস্তু দেখাম তো গাইজ আমি ফাইনেলি ৰিজৰ্ট পাই গ'লোঁ সেই ৰিজৰ্টৰ পূৰা এণ্ট্ৰিতে গেটখনত ইয়াত লিখা হৈছে ভিলেজ লাইফ পূৰা বাঁহেৰে এয়া সজোৱা হৈছে তাৰপিছত আৰু এয়া গৰু মানে গৰুৰ গাড়ী মানে চকা আৰু এইফালে আছে তো এইফালে গছ গছনি ৰুই থৈ দিছে আৰু ভিতৰলৈ যাম তো ভিতৰলৈ এইফালে ইয়াত টিকট কাটি আছে তাৰপিছতে এই ভিতৰলৈ যাম ইয়াত ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ তো গাইজ ৰিজৰ্টখন মানে ইমান দীঘল মানে আমি আকৌ বাইক স্কুটিত উঠি ল'লোঁ তো স্কুটিত উঠি এতিয়া আহি আছে এইফালে পূৰা গছে ৰুই থৈ দিছে এইফালে পূৰা ধুনীয়াকৈ তো এতিয়া আমি এণ্ট্ৰি কৰিম ৰিজৰ্টত এইখিনিতো চাটি তাটি দি থৈছে বাঁহ চাহ দি থৈ দিছে এয়া ধুনীয়াকৈ এতিয়া আমি এণ্ট্ৰি কৰি দিলোঁ এয়া স্কুটি বাইক চাইক থৈ দিছে ইয়াতে লিখা হৈছে বাঁহেৰে নিৰ্মিত ভিলেজ লাইফ বুলি ভিলেজ লাইফ লিখা হৈ আছে আকৌ আৰু ইয়াতো বহুত গছ গছনি ৰুই থৈ দিছে আৰু ইয়াত আমি যাম তো গাইজ ইয়াত প্ৰথমতে সোমাই পেলাই পাৰ্ক চাৰ্ক আছে ইয়াত কিবা কিবি ইয়াত কৰিব পাৰে ইয়াত এতিয়া আমি নে মই ইয়াত বহি ল'ম ধুনীয়াকৈ ইয়াত বহি লওঁ অঁ দিয়া কৈ দিয়া চাওঁ কোন কিমান ওজন আছে চাওঁ এই দিয়া চাকিব এই দিয়াচোন তুমি এই দিয়া তো গাইজ ইয়াত আমি পূৰা খেলি চেলি আহিলোঁ তো ইয়াত কিবা কিবি খাব পাৰে আৰু এইফালে ইয়াত এইখিনি জেগাত ফটো মাৰিবৰ কাৰণে খুব ধুনীয়া ইয়াত আমি ফটো মাৰি ধুনীয়াকৈ তো গাইজ ইয়াৰ পৰা বাঁহেৰে পূৰা চকী টকী বনাই থৈছে ইয়াতো খাব পাৰে তো এইফালে পুখুৰী আছে তো ইয়াতে বহিব পাৰে ইয়াত বহি খাব পাৰে ভেলাঘৰ বনাই থৈছে তো আমি আহি ঘৰটো ওচৰ পালোৱে আহি তো ঘৰটো বাঁহেৰে চাংঘৰ আৰু ঘৰটো পূৰা বাঁহেৰে নিৰ্মিত কৰি থৈ দিছে তো ইয়াত ৰং চং মাৰি থৈ দিছে ইয়াত কিবা কিবি সজাই থৈ দিছে তো এতিয়া আমি ইয়াত উঠিম তো আমি পূৰা ঘৰটোত উঠি গৈছোঁ এইবিলাক পূৰা বাঁহেৰে বনোৱা হয় তো আৰু ইয়াত বহিবৰ কাৰণে কিবা কিবি আছে ইয়াত বহিব পাৰে আৰু ইয়াত দাদা এজনো বহি আছে ইয়াত ধুনীয়াকৈ বহিব পাৰে আৰু ইয়াৰ পৰা মজা ভিউ এয়া চাওক মজা ভিউ আৰু এইফালে ভিতৰত সোমাবৰ কাৰণে তালা মাৰি থৈ দিছে মানে ইয়াৰ ভিতৰত কোনোবা সোমাব না সেইবাবে তালা মাৰি থৈ দিছে ৰাতি থাকিবৰ কাৰণে ভাড়া কৰি ল'লে ইয়াত সোমাব পাৰে দেখাই দিয়া সেইফালে দেখাই দিয়া
তো ইয়াত বহুত ধুনীয়া পুখুৰী আছে, তো এইফালে বহুত কিবা কিবি আছে, কিবা কিবি খোৱা বস্তু আছে, আৰু এইফালে ঘৰ আছে। ঘৰটোত আমি ফটো চটো পুৰা মাৰি থোৱা আছিলোঁ, আপোনালোকক দেখাইছোঁহে। তো আৰু এইফালে পুখুৰীত বহা জেগা আছে, ধুনীয়াকৈ বহি থাকিব পাৰে ইয়াত ধুনীয়াকৈ এনেকৈ। এইফালে ভেলাঘৰ আছে, আপোনালোকক দেখালোৱে এইখিনি। তো গাইছ ইয়াত পুৰা ফটো শ্বুট চলি আছে, ইয়াত বাবু মাই মাৰিছে, তাৰপিছত মই মাৰিম, তাৰপিছত আমৃতা মাৰিব। তো এতিয়া সন্ধিয়া হৈছে, আমাৰ যাবলৈ হৈছে আৰু। তো গাইছ এতিয়া আমি আহি আছোঁ কিবা এটা খাবৰ কাৰণে। তো আমি পূৰা ৰিজৰ্টখন চালোঁ, এইটো ছাইডৰ পৰা ধুনীয়াকৈ ঘূৰিলোঁ, তো খেলিলোঁ, বহুত ধুনীয়া লাগিল আমাৰ ইয়াত আহি। তো আমাৰ ঘৰৰ ওচৰতে ইমান ধুনীয়া ৰিজৰ্ট খুলিছিল, মই গম পাইছিলোঁ, কিন্তু আহিব টাইম পোৱা নাই, মানে স্কুলত যাওঁতে টাইম নাছিল। আজি আহিলোঁ, বহুত ভাল লাগিল। তো এতিয়া আমি কিবা কিবি খাম, তো এতিয়া আমি কিবা কিবি খাওঁগৈ। আপোনালোক ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু ৰিজৰ্টত মানে কি খালোঁ নেদেখালোঁ আৰু। আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ গুড বাই, টাটা, চি ইউ।